নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ। আজি ভিডিঅ'টো ফাৰ্মৰ পৰা আৰম্ভ কৰিছোঁ। আজি পোৱালি আনিম। পোৱালি অনাৰ আগত বৰ্ডিংটো বনাই ল'ব লাগিব। আগতীয়াকৈ বৰ্ডিংটো বনাই ৰাখিলে সুবিধা হয় পোৱালি অনাৰ লগে লগে ৰাখিবৰ কাৰণে। আৰু বৰ্ডিংটো কেনেকৈ বনাইছোঁ মই সেই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। ব্ৰডিং বনোৱা কমপ্লিট হৈ গ'ল। কেনেকৈ বনাইছোঁ চাই লওঁ আপোনালোকে বনাব পাৰিব এনেকৈ কম খৰচত। কাৰ্টুন ব্যৱহাৰ কৰিছোঁ মই। বাকী ভিতৰত পটা বস্তা পাৰি দিছোঁ ধুনীয়াকৈ। দুটা বৰ্ডিঙতে পটা বস্তা পাৰিছোঁ, ইফালে এটা আৰু ইফালে এটা। 200 পোৱালি আনিম যিহেতু, গতিকে একেলগে ৰাখিলে মৰ্টেলিটি সংখ্যাটো বেছিকৈ বাঢ়ে। 100 ৰাখিম মই দুটাতে, এটাত 100 আৰু ইফালে এটাত 100। এতিয়া বৰ্ডিংটো বনোৱা হৈ গ'ল। ইয়াৰ কাৰেণ্টৰ কাম আছে বাৰু, বাকী লাহে ধীৰে কাৰেণ্টৰ কামটো কৰিম। আৰু তাৰ আগত মই এইটো স্প্ৰে কৰি লওঁ, B904। এইটো স্প্ৰে কৰাটো অকল আজি বুলিয়ে নহয়, আপোনালোকে যদি ফাৰ্মত পোৱালি সোমাই এইটো সপ্তাহত 2-3বাৰকৈ স্প্ৰে কৰি থাকিব। এনেকৈ বটলত ভৰাই এনেকৈ স্প্ৰে কৰি দিব পাৰিব। বটলৰ সোপাটো ফুটা কৰি লৈ পেলাই, কাৰণ বহুত ডাঙৰ নহয়তো লোকেল মুৰ্গীৰ ফাৰ্মবিলাক। গতিকে কম জেগা হ'লে এনেকৈ বটলত ভৰাই বটলৰ সোপাটো ফুটাই লৈ পেলাই এনেকৈ স্প্ৰে কৰি দিলে হৈ যায়। এতিয়া ভিতৰতো মাৰি দিম। The next day. নমস্কাৰ, পোৱালি কালি আহিল আৰু ভিডিঅ'টো আধাতে ৰখাই থৈ দিব লগা হ'ল। আৰু আজি সেই আধাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰোঁ। পোৱালিবোৰ কেনেকৈ ৰাখিছোঁ আপোনালোকে চাই লওঁ। ইফালে দুটা বৰ্ডিং কৰিছোঁ, ইফালে এটা আৰু ইফালে এটা। দুটাতে 100 আছে পোৱালি। আৰু এইবিলাক পোৱালিবোৰ 100 পাৰ বাল্ব এটা দিছোঁ, কাৰণ এতিয়া ঠাণ্ডাটো কমিছে যিহেতু। ইয়াতে 100 পাৰ বাল্ব এটা আছে, ইয়াতে 100 পোৱালি আছে। আৰু পোৱালিবোৰ আনি মই প্ৰথমতে কেনেকৈ ৰাখিছোঁ বা কি কৰিছোঁ সেই কৈ লওঁ আপোনালোকক অকণমান। ফাৰ্ষ্ট আনি পেলাই মই পোৱালিবোৰ ইয়াতে কাৰেণ্টৰ হিট দিছোঁ আধা ঘণ্টামান টাইম। পানী দানা একো দিয়া নাই। দুটা চেম তেনেকৈ কৰিছোঁ। আধা ঘণ্টামান কাৰেণ্টৰ হিট দিয়াৰ পিছত তাৰপিছত পানী দিছোঁ, চেনি পানী বা গুড় পানী তেনেকৈ দিব পাৰে আপোনালোকে। দিয়াৰ ঠিক আধা ঘণ্টা 1 ঘণ্টামান পিছতে মই দানা দিছোঁ। আৰু এইখিনিয়ে প্ৰথম দিনাৰ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। নেক্সট ভিডিঅ' আহি থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু ধন্যবাদ।